অ ৰাজাদা ওলাই আহক। অ কোন? অ অৰ্জুন দা আহিছে। অ অৰ্জুন দা বহক বহক বহক। কেনেকে ঘৰত ভালে আপোনাৰ? অ ভালে আছে। অ আহিছো, টকাখিনি লাগিছিলে। হয় অ বুজি পাইছোঁ মোৰ অলপ মানে আপোনাক ক'বলৈ হোৱা নাই, মোৰ অলপ প্ৰব্লেম চলি আছে। কিমান বাৰ আহিম আৰু তোমালোকৰ ঘৰলৈ বাৰে বাৰে? 12,000 টকাটো লৈ দিয়াই নাই যে, এবছৰৰ মূৰত আকৌ আহিলো। অ অৰ্জুন দা হ'ব, অ আপুনি ইমান নিচিঞৰিব কিয় চিঞৰিছে আপুনি? আৰু ধাৰ খাই থবি। অ এইটো চিঞৰা কথাই হয়, শুনক দুই এঘৰে। হয় মই বুজিছোঁ আপোনাৰ কথাটো, মই আপোনাক নিদিম বুলি কৈছোঁ নেকি? আপুনি বৰ্তমানলৈকে মোক এটকাও দিয়াই নাই, এবছৰ হ'ল। আপুনি আৰু কিমান বাহানা দেখাই থাকিব? এবছৰ হ'ল, পইচাটো ঘূৰাই দিয়া তুমি। ৰ'ব ৰ'ব, ভাইটিয়ে চাহ আনি আছে। অৰ্জুন দা চাহ। অ অৰ্জুন দা চাহ লওক। অ আপুনি কেলা কিয় ইমান হালা কৰি আছে? ইমান হালা কৰিব নালাগে নহয়। অলপ পইচাটো দিয়া, দুদিন দেৰি হ'ব, দিয়াটো দিম মই আপোনাক নিদিওঁ বুলি কৈছোঁ। হাল্লা কৰা কথাই হয় এইটো। আপুনি কিয় ইমান খং কৰি আছে? আৰে এবছৰ হ'ল, কিমান বাৰ আৰু আহি থাকিম আপোনালোকৰ ঘৰলৈ? তেৰিকা বুজি পাইছোঁ। মোৰো আপুনি সমস্যাটো বুজি পাব লাগিব। কেলা মোৰ সমস্যাটো বুজি নোপোৱাকৈ কিয় আপুনি খং কৰিছে? কেলা এবছৰ হৈ গ'ল, আপুনি পইচাটো আজিলৈকে ঘূৰাই দিয়া নাই। ময়ো প্ৰব্লেমত আছোঁ, তুমি যেনেকৈ বিপদত পইচা লৈছিলা, এতিয়া ঘূৰাই দিয়া নাই, এবছৰ মূৰত আহিছোঁ। তুমি অলপ বুজা। বিৰাট ডাঙৰ ভুল, মই আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ। হয় দাদা। তেতিয়া আপুনি কেতিয়াকৈ পইচা দিব? দিম, মই আপোনাক আৰু দুদিন সময় দিছোঁ। কিমান আৰু ফাঁকি মাৰি থাকিবা মোক? দুদিন সময় লৈছা, তুমি দুদিনত দিব পাৰিবা? দিম, মই দিম বুলি কৈছোঁ নহয়, আপোনাক নিদিওঁ বুলি কৈছোঁ। চেট, মই ইয়াত ডাঙৰ জেং নকৰোঁ। নেলাগে পইচা আপুনি বিচাৰি একো বিচাৰি কৰিব। আহি আমনিহে লাগিছে। আপোনাৰ পইচা মই দিম বুলি কৈছোঁ। আপোনাৰ মই বাইকখন বিকি হ'লেও পইচা দিম, আপুনি বিশ্বাস ৰাখক। দুদিন সময় লৈছা তুমি, দুদিনত যদি মই পইচাটো নাপাওঁ ঘূৰাই, কিন্তু দুদিনৰ ভিতৰত যদি পইচা নাপাওঁ তেন্তে ব্যৱস্থা বেয়াহে হ'ব। মোকতো তুমি জানাই জেং কৰা ল'ৰা মই। হয় আপোনাৰ কথাটো হয়, আপুনি যি ধৰণৰ ব্যৱস্থা লয়, মই আপোনাক দুদিন সময় দিছোঁ। যদি কেলা মই নিদিওঁ পইচা, আপুনি যি ব্যৱস্থা ল'লে ল'ব যাওক কেলা। অৰ্জুন দা মই আপোনাক কথা দিছোঁ, দুদিন, মাত্ৰ দুদিন দিয়ক। হ'ব বাৰু কেলা, তুমি দুদিন সময় লৈছা, দুদিনত ঘূৰাই দিবা বুলি মই বিশ্বাস এটা ৰাখিলোঁ। হয় হয়, আপোনাৰ পৰা মই যেনেকৈ পইচা লৈছিলোঁ মই তেনেকৈ ঘূৰাই দিম আপোনাক। মোৰ অলপ প্ৰব্লেম থকাৰ কাৰণে গোটেইখিনি টকা পইচা আপোনাক দিব পৰা নাই বাৰু। আচ্ছা, তোমাৰ সমস্যা মই মানি লৈছোঁ বাৰু, দুদিনতে দিবা আৰু। হয় হয় অৰ্জুন দা। ঠিক আছে চেট, মই হাত নিমিলাওঁ। ঠিক আছে ঠিক আছে, আহিছোঁ। কেলা আশা এটা আছিলে পইচাটো পাম বুলি, সেইটোও নাপালোঁ। কেলা মানুহবোৰ পইচা লওঁতে বহুত নৰম দেখায়, কিন্তু পিছত গৰম দেখায় বিচাৰিবলৈ যাওঁতে। নিজৰ পইচা নিজে পাবলৈ বহুত কঠিন হৈ যায়। মাথাটো গৰম হৈছে কাৰণে বাইকখনো ষ্টাৰ্ট হোৱা নাই। নিজৰ প্ৰব্লেম দেখুৱাই পইচাটো লৈ যায়, যেতিয়া নিজৰ প্ৰব্লেম আহে তেতিয়া পইচা দিব নিবিচাৰে। এনেকে মানুহবোৰক বহুত ব্যৱস্থা ল'ব মন যায়, মাৰিবলৈ মন যায়, কিন্তু নিজৰ বুলি বাচি যায়। আৰু দুদিনৰ ভিতৰত যদি মই পইচা নাপাওঁ তেন্তে ইয়াত বহুত ডাঙৰ জেং হৈ যাব। যাওঁ এতিয়া। এই ভিডিঅ'টো প্ৰস্তুত কৰা পাহৰি গ'লোঁ। এই ভিডিঅ'টো জাষ্ট মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে, আমাৰ কোনো ৰিয়েল লাইফত তেনেকৈ হোৱা নাই। এই ভিডিঅ'টো এইটো মাত্ৰ আমি মনোৰঞ্জনৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। সকলোৱে যাতে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু সকলোৱে হাঁহি থাকক, সুখী থাকক, ইমানেই।